অসমৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ জনজাতি হৈছে আমাৰ মিচিং জনজাতি। এই মিচিং জনজাতিৰ একমাত্ৰ জাতীয় উৎসৱ আলি আই লৃগাং। আলি আই লৃগাং আমাৰ পৰম্পৰাগত মিচিং জাতিৰ কৃষিভিত্তিক উৎসৱ। এই উৎসৱত আলি আই লৃগাং উৎসৱটি, আলি মানে হ'ল আমাৰ যিবোৰ মাটিৰ ভিতৰত যেনে কচু, আলু, মিঠা আলু, সেইবোৰক আমি আলি বুলি কোৱা হয়। আৰু যি আই মানে হ'ল বীজ, যেনে ধান, সৰিয়হ, মাহ, সেইবোৰ হ'ল আই। আলি আই লৃগাং, লৃগাং হ'ল ৰোপণ কৰাৰ দিন। সেয়েহে আমাৰ অসমৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ জনজাতিৰ এই আলি আই লৃগাংটি আমাৰ উলহ মালহেৰে ফাগুনৰ প্ৰথম বুধবাৰ দিনা সকলো বুঢ়া ডেকা ল'ৰা ছোৱালীয়ে সকলোকে লৈ, গাঁৱৰ সকলো গণ্যমান্যক লগত লৈ এই দিনটি আমি জাতীয় উৎসৱ হিচাপে, কৃষিভিত্তিক উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ। আৰু সেয়েহে আমাৰ পৰ আপং যিহেতু চাইমত এমাহৰ আগৰ পৰাই আমি সকলো গাঁৱৰ বা বোৱাৰী, জা জীয়ৰী সকলোৱে প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। ঠিক তেনেদৰে সৰ্ববৃহৎ অসমৰ মাজতে আৰু এই জনাই অঞ্চলৰ এনেহেন এখন গাঁও আমাৰ গালিয়াৰী গাঁও এই উৎসৱটিৰ কাৰণে তুংগত হৈ উঠিল। আৰু লগতে প্ৰায় 2 কুইণ্টেলমান চাউলৰ আমি পৰ আপং অৰ্থাৎ চাইমত মানে প্ৰস্তুত কৰিবলৈ ৰেডি কৰা হ'ল। তাতে আমাৰ কেকু কচাৰ বুলি কোৱা হয়। কেকু কচাৰৰ কাৰণে আমি এতিয়া মাছ, শুকান মাছৰ কাৰণে মাছ মাৰি শুকান মাছ কৰা হ'ল। লগতে আমি সেইদিনা গাহৰি মাংস কৰা হ'ব। লগতে সেইদিনা পুৰাং আপিন, অৰ্থাৎ আমি পাতেৰে যিটো ভাত বনাই পিনি সিজাওঁ, এইটো পুৰাং আপিন বুলি কোৱা হয়। লগতে সেইটোক লগত খাবলৈ এই কেকু কচাৰ লগতে পেৰেট অয়িং বা নেচিন অয়িং মানে মাটিমাহৰ শাক বা এইটো আমাৰ কচু, এবিধ চব্জি বিধৰ কচু, আমাৰ নেচিন বুলি যিটো কোৱা হয়, সেইটো আমি প্ৰস্তুত কৰি আখৰা চলিছে নাই গুমৰাগ নৃত্যৰ? গুমৰাগ নৃত্য আখৰা চলি আছে। আৰু আধুনিক যুগৰ কাপ কোৱাকৈ আমি সৌন্দৰ্য প্ৰতিযোগিতাও এইবাৰ গালিয়াৰী গাঁৱত আয়োজন কৰা হৈছে। দলুং কাবাং আৰু ইয়াৰে গাঁৱৰে চিচাং ক্লাবৰ সৌজন্যত আমি এতিয়া বৰ্তমানৰ পৰিস্থিতি আৰু পৰিৱেশৰ লগত কাপ কোৱাব পৰাকৈ সকলোবোৰ সংগতি ৰাখি আমি এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ লগতে এইয়া সৌন্দৰ্য প্ৰতিযোগিতাও আমি আয়োজন কৰা হৈছে। Bermula,